উঠিলা গুড মৰ্নিং কিয় কান্দিছা আকৌ মুন কৈ আছিলা খোৱাৰ চাহ কাপেৰে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ এতিয়া আমি ৰাতিপুৱা বেটাক উঠাই লৈ আহিলোঁ আৰু মই চাহ খাই লৈছোঁ বেটা মই নিমকি আৰু ৰাতিপুৱা চেনি নিদিয়া চাহ একাপ খাওঁ সদায় গুড়ৰ লগত এতিয়া চাহ খাই লৈছোঁ তাৰপিছত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিম মোৰ ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব কাৰণ আজি এটা ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰিম নিৰামিষকৈ এতিয়া বিছনাখন ঠিক কৰি ল'লোঁ গা পা ধুই আজৰি হ'লোৱে এতিয়া ক্ৰীম লগাই লওঁ মই একচুৱেলি বেবী ক্ৰীমেই লগাওঁ কাৰণ মানে ইমান স্কিনটো ড্ৰাই হৈ গ'ল নহয় বেটা জন্ম হোৱাৰ পিছৰ পৰা তেতিয়াৰ পৰা মই বেবী ক্ৰীমেই ইউজ কৰি আছোঁ বেলেগ ক্ৰীম ইউজ কৰা নাই বেবী ক্ৰীম ইউজ কৰাৰ কাৰণে পুৰা চফ্ট হৈ গ'লগৈ ইয়াতে লিপ বাম অকণমান লগাই লওঁ লিপষ্টিক ইউজ কৰিছোঁ এটা চাইডে লিকুইড এটা চাইডে মানে এনেকৈ নৰ্মেল আৰু নৰ্মেলটোৱে লগাওঁ ঘৰতে থাকিম যিহেতুকে এতিয়া মোৰ হৈ গ'ল নৰ্মেল মেকআপখিনি কৰি ল'লোঁ মানে ঘৰত থাকিব পৰাকৈ এতিয়া আহি গ'লোঁ পাকঘৰত এইপিনে তেল গৰম কৰি পিঁয়াজ চিয়াজ দি দিছোঁ নৰ্মেলকৈ আজি চিম্পল ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ পকলি আলু তৰকাৰী কেনেকৈ বনাই আপোনালোকে জানেই তথাপি অকণমান দেখালোঁ ইমান ৰেচিপি শ্বেয়াৰ টাইপৰ নহয় ইমান ডিটেইলছত দেখুওৱা নাই কাৰণ একদম চিম্পল শ্বেয়াৰ হয় পিটিকা বনাম বুলি ভাবিছোঁ বিলাহী পুৰা পিটিকা ইয়াতে এতিয়া এটা মাত্ৰ কেঁচা জলকীয়া দিম বেছি নিদিওঁ বেটাও খাব যে সেইটো কাৰণে একদম চিম্পল টাইপত মানে আজি ভাত সাজ খাম ব্ৰকলি আলু বনাইছোঁ আৰু ইয়াত কেঁচা মটৰ দিম বুলি ভাবিছোঁ লাষ্টত কেঁচা মটৰ কেইটামান দি দিম তাৰপিছত আৰু বিলাহী পুৰা পিটিকা বনাম আৰু বেলেগ নাই এইপিনে চব্জি বনি আছে মই বেছিভাগ জুইতে বনাওঁ মানে তৰকাৰীবিলাক জুইত বনাওঁ ভাতটো কুকাৰত দি দিওঁ কাৰণ খৰি
আছে ঘৰত আমাৰ নিজৰ বাহনী আছে তাৰপৰা খৰি অনাই হয় আৰু আমাৰ ঘৰত যিহেতুকে বুঢ়ী মানুহ আছে আৰু আমাৰ মিচিং মানুহৰ এটা নিয়ম হয় ৰাতিপুৱা শুই উঠি জুই অকণ জ্বলাব লাগে গধূলি ৰাতি সন্ধ্যা যেতিয়া হ'ব সন্ধ্যা টাইমত জুই জ্বলাব লাগে আমাৰ মায়ে আগৰ দিনৰ মানুহ যিহেতুকে সকলো নিয়ম পালন কৰে আৰু সদায় ৰাতিপুৱা গধূলি জুই জ্বলাই থৈ দিয়ে তেতিয়া তৰকাৰীখন পাতি দিওঁ সেইটো কাৰণে আপোনালোকে সদায় জুইত বনোৱাটোৱে দেখে আৰু জুইত বনোৱা টেষ্টিটোৱে বেলেগ হয় এতিয়া এইপিনে মটৰ আৰু বিলাহী কাটি ল'লোঁ মটৰ কেইটামান চিলাই ল'লোঁ আৰু এইখিনি এতিয়া তৰকাৰী দি দিম এইপিনে তৰকাৰী বনি আছে এতিয়া এইখিনি দি দিছোঁ এতিয়া বিলাহী এটা ধুই এই শলাডালত ভৰাই দিওঁ তাৰপিছত ইয়াতে জলকীয়া এইটো ভোট জলকীয়া হয় ভোট জলকীয়া আধাটো খাই থোৱা আছে আধাটোকে দি দিওঁ বেছি জ্বলা খোৱাটো ভাল নহয় কম পৰিমাণে খাব লাগে আৰু ইয়াত নহৰু এফুটাৰ লগতে দি দিম এটাই দেখিছে নে কেনেকৈ লাগি আছে সেই আৰু এইখিনি পুৰি লওঁ এতিয়া তৰকাৰীত অকণমান পানী দিছিলোঁ পানীকণ অকণমান শুকাব দিম তাৰপৰা তৰকাৰী ৰেডি হৈ যাব বিলাহীৰ পৰা গলি গ'ল আলুটো পূৰা একদম কোমল হৈ গ'ল ভাগি গৈছে কেনেকৈ ব্ৰকলিটো সিজিলে এতিয়া মাত্ৰ জোলটো অকণ শুকাব দিম তাৰপৰা চব্জি তৈয়াৰ হৈ গ'ল মটৰো সিজি গ'ল মটৰ পিছে নাই এইপিনে বিলাহীটো এনেকৈ জুই সেক পোৱাকৈ থৈ দিছোঁ শলাডালত ভৰাই এইপিনে বিলাহীটো বাকলি চিলাই ল'লোঁ আৰু এয়া গান্দা মাছলি জ্বলাই ল'লোঁ ফাৰ্মেণ্টেড ফিছ যিটো মানে আমি গান্দা মাছলি বুলি কওঁ একদম ধুনীয়াকৈ পিটিকা বনাই দিম বিলাহী পুৰা পিটিকাৰ লগত ফাৰ্মেণ্টেড ফিছটো জ্বলাই মেলি এটা বা দুটা দি দিব লাগে ইমান টেষ্টি হয় খাবলৈ মই মাছখিনি শ্বিলঙৰ পৰা অনাই থৈছোঁ পেকেটকৈ পায় হাজবেণ্ডে যেতিয়া শ্বিলঙত আছিলে তেতিয়া তাক লৈ আহিব দিছিলোঁ মানে 2 পেকেট সেইটো কাৰণে এতিয়ালৈকে আছেগৈ বহুত টেষ্টি হয় খাবলৈ এইপিনে ভাত বাঢ়ি থৈছিলোঁ এতিয়া পিটিকাখন হৈ গ'ল পিটিকাখন লৈ লওঁ আজি বেলেগ একো নাই চিম্পল চা খানা আজি বেলেগ একো নাই চিম্পল টাইপৰ এইখন ব্ৰকলি আলু আৰু মটৰ দিয়া তৰকাৰী আৰু বিলাহী চাটনি এনেকৈ খাব লাগিব আৰু সদায় এনেকুৱা মাছ মাংস খাব পায় হয় নাই আৰু কেতিয়াবা এনেকৈ নিৰামিষকৈ খাবচোন বহুত টেষ্টি লাগে এনেকৈ খাই তেন্তে মই ট্ৰাই কৰি চাওঁ এইপিনে বেটাই খাই আছে মেগী ভাত খাইছে এইবিলাক নাখায় একদম নাখায় মেগী খায় অকল মেগীৰ লগত ভাত দি দিছোঁ বহুত ভাল হৈছে খাবলৈ বিলাহী ভাত পানী খাই বৈ আজৰি এতিয়া বেটাই ঝুলনা খেলিছে আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই